এয়া আমাৰ আজি বিশ্বকাপৰ ফাইনেল চোৱাৰ প্ৰস্তুতি চলি আছে। কি দাদা কি ক'ব? হয়, আজি আমাৰ ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া বিশ্বকাপ খেলৰ ফাইনেল চোৱাৰ কাৰণে আমি চকমুখৰ গোটেইখিনি ল'ৰাই মিলি যোজা কৰি আছোঁ। ইয়াতে এইফালে আপুনি অকণমান দেখাই দিব কেমেৰামেন, এই পৰ্দা ইয়াতে ফিটিং হ'ব, আনিব গৈ আছে ল'ৰাখিনিয়ে। সন্ধিয়া আহিব সকলোৱে, আমি একেলগে চাম খেল এই নেগাৰালি চোতালত। ঠিক আছে বাৰু দাদা কি ক'ব? কি ক'ম আৰু মানে আজি খেলা এটা ভাল হ'ব বুলি আশা কৰিছোঁ, চাম বুলি সকলোৱে আশা কৰিছোঁ। মহম্মদ ছামী আজি 5টা উইকেট ল'ব লাগে, সেইটোৱে কামনা কৰি আছোঁ। কিমান % জিকাৰ চান্স আছে ইণ্ডিয়া আজি? 100